যাৰ শিৰোনাম শিশু দিৱস। ৰঙা গোলাপ ভাল পোৱা মানুহজনলৈ মনত পৰিছে। আচলতে ৰঙা গোলাপৰ কলি ভাল পাইছিল মানুহজনে। তেওঁ ভাল পাইছিল শিশুজাকক, যি শিশুক দিছিল অন্তৰৰ নিভাঁজ মৰম ভালপোৱা। সেয়ে আজি শিশুহঁতৰ আনন্দৰ সীমনা নাই। সিহঁতৰ আনন্দ অসীমলৈ ব্যাপ্ত। ৰঙা গোলাপ হেনো প্ৰেমৰ প্ৰতীক। ৰঙা গোলাপ হেনো প্ৰেমৰ প্ৰতীক। ৰঙা গোলাপ হেনো প্ৰেমৰ প্ৰতীক। মানুহজন প্ৰেমিক আছিল, যাক যাক কণমানিৰ হিয়াক মৰমেৰে আপ্লুত কৰিছিল। নেহেৰু ফুলা বুলি সৰ্বজন বিদিত। শিশুৰ অন্তৰত আজিও সমাদৃত স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী বুকুত সদায় এটি ৰঙা গোলাপ কলি। সিহঁতৰ বুকুতাৰ ভেজাল বাঁহৰ মণি। চৌপাশে এজাক শিশুৰ কল কাকলি, শিয়ৰ বাঁহৰ কলৰৱ ধ্বনি। প্ৰতিটো বছৰ 14 নৱেম্বৰত হেজাৰ শিশুৱে অতি হেঁপাহেৰে সোঁৱৰে এই মধুৰতম শুভ ক্ষণত তোমাৰ এই উপজাৰ পবিত্ৰ দিনটি। ইমানেই ভাল পোৱা তুমি দেৱতা সদৃশ শিশুৰ কল কাকলি, উৎস দিলা শিশু দিৱস নামেৰে এই পবিত্ৰ ক্ষণ। ধন্যবাদ।